পূৰ্বাঞ্চল ভাস্কৰে কোৱাৰ দৰে ময়ো আপোনালোকক কৈছোঁ যে টোটেলি এইটো নাই, এইটো থকা হ'লে এনে কাম নকৰিল হয়। চিনেমাখন অপেনিং হোৱাৰ আগমুহূৰ্ততে আমাৰ যদি যিসকলে এতিয়ালৈকে চালে তেওঁলোকেতো গম পাইছে আৰু তেওঁলোকৰ বহুতে ভুল কৰিলে আৰু যিসকলে চোৱা নাই তেওঁলোকৰ বাবে এই ভিডিঅ'টো, গতিকে ভিডিঅ'টো শেষলৈকে চাব, ছেভ কৰি থ'ব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কাৰণ ৰাইজৰ সজাগতা হয় এই ভিডিঅ'টো বনাইছোঁ। চিনেমাখন অপেনিং হোৱাৰ আগমুহূৰ্ততে আমাৰ গুৱাহাটী আৰক্ষী পাৰ্থ সাৰথী ছাৰে কৈছে যে কোনো কাৰণতে ভিডিঅ' নকৰিব, ভিডিঅ' যিসকলে কৰিব, ভিডিঅ' যিসকলে শ্বেয়াৰ কৰিব, ডাঙৰ স্ক্ৰীণত আপোনালোকক দেখুৱাই দিব, যিখন স্ক্ৰীণতে জুবিনদাৰ চিনেমাখন চাব পাব, সেইখন স্ক্ৰীণত জুবিনদাৰ চিনেমাখন অপেনিং হোৱাৰ আগমুহূৰ্ততে কৈয়ে দিছে কোনো কাৰণত ভিডিঅ' নকৰিব, কোনো কাৰণত ফটো এইবিলাক একো নকৰিব, ক'তো শ্বেয়াৰ নকৰিব। যিসকলে এই কাম কৰিব তেওঁলোকৰ লগত বা তেওঁলোকে জেল যোৱাৰ উপৰিও পইচাও ভৰিব লগা হ'ব। ইমানখিনি বুজাইছে, আচলতে এই কথাখিনি কোৱাৰ প্ৰয়োজনেই আহি নপৰে। প্ৰয়োজন আহি পৰিছে এই এনেকুৱা ধৰণৰ থাৰ্ডক্লাছ কিছুমান মাইণ্ডছেট লৈ যিসকল হলত আহে। ফটো ভিডিঅ' কেইটামান ইনকম, কেইটামান ছাবস্ক্ৰাইবাৰ, কেইটামান ফলোৱাৰ্ছ, কেইটামান নামৰ খাতিৰত এইবিলাক কাম কৰে নেকি? ট্ৰেইলাৰটো অপেনিং হওঁতেতো বহুখিনি কৰিলে, বহুতে ক্লিপ ভাইৰেল কৰিলে, কিবা কৰিলে, ট্ৰেইলাৰটোক লৈতো সকলো চেনেলে আপলোড কৰিলে। গতিকে এই চিনেমাখনক লৈ এইবিলাক কাম নকৰিব। এই চিনেমাখন এমাহ দুমাহ বা এদিন দুদিনৰ কৰা নহয়, বছৰ ধৰি জুবিন দাই কষ্ট কৰি আছিল। শেষত চিনেমাখনে মুক্তি লাভ কৰিলে আৰু মুক্তি লাভ কৰাৰ পিছত এইবিলাক পাগলামি নকৰিব। জুবিনদাৰ শেষৰ চিনেমা তেওঁ নিজেই চাব নাপালে, গতিকে ভাবি চাওক। গতিকে এইবিলাক কাম একদম ভুলতো নকৰিব। আৰু যিসকলে কৰে তেওঁলোকৰ এতিয়ালৈকেতো গম পাইছে ৩০০তকৈও অধিক একাউণ্ট বেন কৰাৰ লগতে তেওঁ সেই ব্যক্তিসকলৰ লগতো বহুত ডাঙৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। গতিকে পৰাপক্ষত আহিব লগা দিনত যিমানখিনি আমাৰ ৰাইজে চাব, ক'তো লাইভ নকৰিব, ক'তো ফটো ভিডিঅ'বিলাক শ্বেয়াৰ নকৰিব, হলৰ ভিডিঅ'ত একো শ্বেয়াৰ নকৰিব। জুবিনদাৰ চিনেমাখনক লৈ এইবিলাক ফটো আমি একেবাৰে নকৰিব। যদি এইবিলাক ফটো আমি কৰিম বুলি যদি হলত গৈছে তেনেহ'লে আপোনাৰ টিকেটটো বেলেগক দিয়ক, কিন্তু পৰাপক্ষত এইবিলাক কাম নকৰিব। ইতিমধ্যে যিসকলে শ্বেয়াৰ কৰিছিল ভিডিঅ' ফটো এইবিলাক যিসকলে কৰিছিল তেওঁলোকৰ লগত বহুত ডাঙৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, যিখিনি কথা হয়তো মই ভিডিঅ'ৰ মাধ্যমতো শ্বেয়াৰ কৰিব নোৱাৰিম। গতিকে বিশেষ একো নকওঁ, এইবিলাক কাম নকৰিব। জুবিনদাৰ শেষৰ চিনেমা, সপোনৰ চিনেমা, আমাৰ ৰাইজৰ মৰমত বহুত আশা কষ্ট চেষ্টা এইবিলাক সকলো লুকাই আছে, আৱেগ জড়িত হৈ আছে। গতিকে অকণমান ভুল একেবাৰে নকৰিব, হলৰ ভিতৰত গৈ ৰেকৰ্ডিং নকৰিব।